নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাম চুজি কচু, ঔটেঙা আৰু সৰু মাছ, মিছা মাছ আৰু পুঠি মাছ এয়াকে বনাম আৰু কঁঠাল গুটি তেতেলী ভাজি। মই কেৰাহী গৰম দি লৈছোঁ। এতিয়া মই তেল দিম। এতিয়া মই কাটি থোৱা পিঁয়াজ, জলকীয়া, তেজপাত এইখিনি দি দিছোঁ। মই মাছখিনি আগতে ভাজি লৈছোঁ কাৰণে মই এতিয়া চব্জিখিনি উঠাই দিম। আঞ্জাখিনি মই পিঁয়াজ জলকীয়াখিনি ৰঙাকৈ ভাজি ল'ম। ইয়াতে দিছোঁ পাঁচফোৰণ, হালধি গুড়ি, ধনিয়া আৰু জিৰা গুড়ি, অলপমান দিছোঁ নিমখ। এতিয়া মই ভালকৈ এইখিনি ভাজি ল'ম মছলাখিনি। আৰু ইয়াতে পিচি থোৱা আদা নহৰুখিনিও দি দিছোঁ। এতিয়া মোৰ মছলাখিনি ভাজা হৈ গ'ল। এতিয়া মই কচুখিনি দি দিছোঁ। মই কচুখিনি আগতে কাটি ধুই ৰাখিছিলোঁ। এতিয়া মই কচুখিনি দি দিলোঁ। নিমখ যিহেতু কম দিছিলোঁ, এতিয়া নিমখ দি দিম আৰু অলপমান হালধি গুড়ি। এতিয়া মই ঢাকি দিছোঁ। এতিয়া মই ঢাকনখন গুচাই লৈছোঁ। এতিয়া পানীখিনি শুকাই গৈছে। এতিয়া সিজিবৰ কাৰণে পানী দিব লাগিব। মই পানী গৰম দি লৈছিলোঁ। ইয়াত সিজিবৰ কাৰণে অলপ পানী দি দিম। আৰু কচুখিনি টান হৈ আছে, সিজিব লাগিব। মই এতিয়া ঢাকি দিছোঁ। অলপ সময় সিজাই ল'ম। মই এতিয়া পানীখিনি শুকাই গ'ল আৰু কচুখিনিও সিজি গ'ল। এতিয়া মই ঔটেঙাখিনি ইয়াতে দি দিম। পানীখিনি শুকাই গ'লে মই এতিয়া আকৌ পানী দিম, যিহেতু কচু মাছৰ জোল হ'ব। মই জোলৰ জোখত পানী দিছোঁ। মই পানী গৰম কৰি লৈছিলোঁ। মই এতিয়া পানীখিনি দি দিলোঁ। এতিয়া মই ঢাকি দিম উতল আহিবৰ কাৰণে। মোৰ এতিয়া আঞ্জাখিনি উতল আহিছে। এতিয়া মই মাছ দিব লাগিব। এইখিনি মই মিছা মাছ আৰু পুঠি মাছ আৰু আমাৰ বেচা মাছ বুলি কয়, এইখিনি সৰু সৰু মাছ মাৰি অনা আছিলে। মই আগতে ভাজি লৈছিলোঁ। এতিয়া মই ইয়াতে দি দিছোঁ মাছখিনি। এতিয়া ঢাকি দিব লাগিব। এতিয়া মোৰ কচু আঞ্জাখিনি হৈ গ'ল। এতিয়া মই চবৰে শেষত দিম অকণমান জিৰা গুড়ি। এতিয়া মোৰ আঞ্জাখিনি ৰেডি হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিছোঁ। মোৰ এতিয়া আঞ্জাখিনি ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুন নতুন ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমান দূৰ চোৱালৈকে বহুত বহুত ধন্যবাদ আপোনালোকক। আজিলৈ আহিছোঁ। বাই বাই।